वेलकम टू माई चैनल আপোনালোক সকলোকে পুনৰবাৰ প্ৰিয়ংকাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই এতিয়া ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিছেনে ক'ত আছোঁ? আজি আছোঁ মই সুধিছে এখন বোলে ভাগি যাব নেকি, ভাগি যাবনে এখন? গাইজ এতিয়া আমি আছোঁ ঢলি পাৰ্কত আৰু মোৰ লগত আছে এইফালে পিংকি আৰু আছে লগত, কিন্তু আমি অলপ দূৰত আছোঁ তাতকৈ। তো এতিয়া আমি আৰু পূৰা ভিডিঅ' শ্বুটিঙত লাগি আছোঁ পূৰা। এইফালেও মই ভিডিঅ' কৰি আছোঁ। তো আগলৈ চাই যাওক। আৰু ঢলি পাৰ্কত কি কি আছে সকলো আহিছে, কিন্তু তথাপিও আৰু আকৌ মই এবাৰ দেখাই দিছোঁ। গতিকে প্ৰথমবাৰ গোটেই এক ৰাউণ্ড দিম মই পাৰ্কখন, চাই যাব। তুমি মোৰ মন জোছনা হৃদয়ৰ হাসনা হিয়াৰ বাহিৰ সুৰৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা বলা ওই প্লে गाइस नाक प्लेटा पिंजेस लगता है वैसे सगे आवा वीडियो लगा नाक प्लेट से तो वीडियो एक्चुअली क्या मैंने नाक के ऊपर के पानी लगी नाक प्लेट उससे कौन को बात হৃদয়ৰ হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰ হাসনা সহজে মানে পুৰা গৰমে লাগছে আৰু বহুত বেছি গৰম উঠিছে আমাৰ। গাইজ বোলে আৱাজটো অকণমান ডাঙৰ কৰিব লাগে, আপোনালোকে ক'বচোন কমেণ্টত তাকে ডাঙৰ কৰিব লাগে নেকি, আৰু কি কি ভুল হয় মোৰ কৈ যাচোন।